নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আই বাপসকল, ডেকা গাভৰু, ল'ৰা ছোৱালী সকলোলৈকে অভিনন্দন জনাই মই এটি নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। এটি অতি আচৰিত কথা, আমাৰ আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকে কিছুমান আগৰ পুৰণি দিনৰ নদ নদী পুখুৰী খাল বিল এইবিলাক জহি পমি গৈছে, জনা নাই। কিছুমানে নামেই নেজানে পুখুৰী। গতিকে মই অতি পুৰণি দিনৰ ৰজা দিনৰ বা তাতকৈ আগৰ আহোম ৰজা দিনৰ তেনেকুৱা পুৰণি পুখুৰী কেইটিমানৰ বিষয়ে আপোনালোকক ক'ম আৰু নেজানিবলগীয়া বহুত কথা মোৰ পৰা জানিব। সেইকাৰণে মই আজি ভিডিঅ'টি আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ। যদি আপোনালোকে, মই চব নেজানো পুখুৰীৰ নাম, কিছুমান পুখুৰীৰ নাম যাৰ তাৰ মুখত শুনি বা এনেই বুঢ়ী মানুহসকলৰ মুখত শুনি পেলাই আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। আপোনালোকে জানিলে মোক পুনৰ জনাব। আমাৰ শিৱসাগৰ জিলাৰ আমগুৰি বুলি আমগুৰি চাহ বাগিচা এখন আছে। তাৰ মাজতে এটি অতি পুৰণি দিনৰ গদাধৰ সিংহ দিনৰ এটি পুখুৰী আছিলে। সেই পুখুৰীটি জহি পমি খহি গৈছে। আমি এদিন সেইফালেদি আমি ল'ৰা ছোৱালী লৈ ফুৰিবলৈ যাওঁতে পুখুৰীটো দেখিলোঁ, বহুত বেয়া লাগিলে। মানুহক কোৱা শুনিছোঁ সেই পুখুৰীটো বোলে যেতিয়া গদাধৰ সিংহ ল'ৰা ৰজা ভয়ত পলাই ফুৰিছিলে, পলাই ফুৰোঁতে সেই পুখুৰীটো তেওঁ পানী খাবলৈ নেপায়, গা ধুবলৈ নেপায়, তাত নেপায়। তেওঁ পুখুৰীটো তেওঁক যিসকলে ভাল পায়, যিবিলাকে তেওঁ অতি মৰমৰ আছিলে, তেওঁলোকে বিচাৰি ফুৰিছিলে। তেতিয়া সিহঁতক গুপ্তচৰ হতুৱাই জনোৱাই পেলাই এটা পুখুৰী খন্দাইছিলে। সেই পুখুৰীটো সেই বাগানৰ মাজতে তিৰু বুলি কয়, পাহাৰৰ কিনাৰলৈ আছে। সেই পুখুৰীটো জহি পমি গৈছে, তাত ফলক চলক একো নাই, কিন্তু গদাধৰ সিংহই খন্দোৱা বুলি কৈছে পুখুৰীটো। যদি আপোনালোকে সেই পুখুৰীটো উদ্ধাৰ কৰে বা নাম ফলক লগায় কোনোবাই, তেতিয়াহ'লে সেই পুখুৰীটো আগলৈকে গদাধৰ সিংহ পুখুৰী বা আহোম ৰজাৰ দিনৰ এটি পুৰণা পুখুৰী উদ্ধাৰ হ'ব বুলি মই জনাইছোঁ আপোনালোকৰ আগত। এতিয়া আমি কিছুমান নতুন পুৰণি পুখুৰী নাম অৱগত কৰিবলৈ লৈছোঁ। আপোনালোকে অতি মনোযোগেৰে শুনিব। এইটো জানিবলগীয়া কথা, এইবোৰ আমাৰ সম্পদ হয় পুৰণি দিনৰ। এয়া মই ক'বলৈ লৈছোঁ। প্ৰথমে আমি জানিব লাগিব আমাৰ মাজত থকা আমাৰ শিৱসাগৰ জিলাৰে কিছুমান পুখুৰীৰ নাম ক'ম। শিৱসাগৰ, জয়সাগৰ, ৰুদ্ৰসাগৰ, গৌৰীসাগৰ, আঠাইসাগৰ, এইকেইটা ডাঙৰ ৰজাদিনৰ পুখুৰী। তাৰ পৰা আছে আৰু ৰজাদিনৰ পুখুৰী টেঙা পুখুৰী, মিঠা পুখুৰী, আইদেউ পুখুৰী, মঠীয়াচিগা পুখুৰী, হাঁহচৰা পুখুৰী, হাঁহচৰা বৰ পুখুৰী, কাঠবৰুৱা পুখুৰী, সেন্দুৰী পুখুৰী, বাদুলি পুখুৰী, শধোৱা পুখুৰী, পেটুধোৱা পুখুৰী, গোহাঁই পুখুৰী, ভূঞা পুখুৰী, দয়া পুখুৰী, লিগিৰি পুখুৰী, লেটেকু পুখুৰী। বিশেষ এটা পুখুৰী আছে, সেই পুখুৰীটোৰ নামেই হৈছে গদাধৰ সিংহ পুখুৰী। সেই পুখুৰীটোৰ নামকে মই আগতে কৈ গৈছোঁ। এই পুখুৰীটো আপোনালোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আছে আমাৰ কিছুমান আৰু পুখুৰী আছে। এই পুখুৰী হৈছে নিতাই পুখুৰী, ধিতাই পুখুৰী, বাগধৰা পুখুৰী, ফুলেশ্বৰী পুখুৰী, কমলা পুখুৰী, কুৰেখনা পুখুৰী, ধোবা পুখুৰী, সুন্দৰী পুখুৰী, ৰহদৈ পুখুৰী, শুকান পুখুৰী, বৰুৱা পুখুৰী, আমলখি পুখুৰী, আৰু আছে ৰজা পুখুৰী, ৰাজমাও পুখুৰী, গেলা পুখুৰী, বঙাল পুখুৰী, দুৱৰী পুখুৰী, গণক পুখুৰী, বামুণ পুখুৰী, লৰাপোতা পুখুৰী আৰু বাদলি পুখুৰী। এইটো লৰাপোতা পুখুৰীটো শুনিছিলোঁ, আমি মানে এইবিলাক নেজানো। আগৰ বুঢ়া লোকৰ মুখত শুনো লৰাপোতা পুখুৰীটো বোলে শিৱসাগৰ পাণবচা বুলি কোৱা জেগাডোখৰত আছিলে দেই। লৰাপোতা পুখুৰী মানে মানৰ দিনত বোলে মানে যি শাস্তি দিছিলে, ভোট জলকীয়া জাক দিয়ে, মানুহ মাৰি জুই লগাই দিয়ে, কিবা এনেকুৱা বৰ অত্যাচাৰ কৰিছিলে। তেতিয়া মানে ডাঙৰসকলে গোট খাই লৈ কথা পাতি সকলোৱে আলোচনা কৰি
এটা পুখুৰী খান্দিছিলোঁ। তাত পুখুৰী খান্দি পেলানি তাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সিহঁতেতো নেজানে মান মানে কি বস্তুনো, মানে সিহঁতি চিঞৰ বাখৰ লগায়। গতিকে ভয়ত মানে মানুহবিলাকে সিহঁতি নিচিঞৰক বুলি তাতে মানে সুমুৱাই থৈছিলেগৈ। সেইকাৰণে সেই পুৰণি দিনৰ পুখুৰীটোৰ নাম শুনিছোঁ এতিয়া, যেনেকৈ পাণ বেচা নহয় দেই, জেগাডোখৰ নাম পাণ বচা, প্ৰাণ বচা জেগাটোৰ নাম হৈছে প্ৰাণ বচা। এতিয়া মানুহে নামটো দিছে পাণ বেচা, কিন্তু পাণ বেচা নহয়, আচলতে বুৰঞ্জী সেই নামটো হৈছিলে প্ৰাণ বচা। তাতে সেই ল'ৰা পোতা পুখুৰীটো আছিলে দেই। সেই পুখুৰীটো মানৰ ভয়ত পুখুৰীটো খান্দি তাত ল'ৰাবিলাক তাত সুমুৱাই থৈছিলে জাবৰ চাবৰ দি ওপৰত। সেইটো ল'ৰা পোতা পুখুৰী বুলি কয়। আৰু যেনেকৈ এতিয়া লিগিৰি পুখুৰী, ৰহদৈ পুখুৰী, এইবিলাক হৈছে ৰজা দিনৰ পুখুৰী। ধোবা পুখুৰী, সুন্দৰী পুখুৰী, বাঘধৰা পুখুৰীটো বাঘ মানে এটা বস্তু আছিলে আগৰ দিনতে, আজিকালিও আছে, ক'ৰবাত ওলাই বাৰু। সেইটো এটা জখৰ লগা বস্তু। সেইটো মানে দেখিলে বা তাৰ গোন্ধ ভাৱ পালে মানুহৰ কিবা বেমাৰ ব্যাধি হয়, মনটো বেয়া লাগে, কিবা কিছুমান মৰিও থাকে ভয় খায়। এই পুখুৰীটোত বোলে জাল বাওঁতে আগতে বাঘ এটা ধৰিছিলে হেনো জালে হেঁতি, সেইকাৰণে সেই পুখুৰীটোৰ নাম বাঘধৰা পুখুৰী বুলি কয়। বাঘধৰা পুখুৰী অতি আচৰিত কথা। সেই পুখুৰীবোৰ পুতি এতিয়া মানুহে কি কৰিছে, তাত ঘৰ বনালে, কিবা কিবি মানে নিজৰ ব্যক্তিগত কাকো নুশুনাকে মানুহে নিজে নিজে সেইটো পুখুৰীটোৱে পুতি পেলাইছে। আৰু এটা আছে এইটো হেৰি পুখুৰী কয় আইদু পুখুৰী আৰু হাঁহ চৰা পুখুৰীটো তেনেই পাতল ওপৰে যোৱা পুখুৰীটো মানে কিবা সঁচাকে হাঁহ চৰা পুখুৰীহে হৈ থাকিলে। আগৰ এইটো হাঁহ চৰা নামেৰেই হাঁহ চৰা জেগাডোখৰ নাম হৈছিলে, হাঁহ চৰা পুখুৰীটোৰ নামে। সেইকাৰণে সেই পুখুৰীটো পুত গ'ল। তেনেকে বহুত পুখুৰী পুত গৈছে। সেইবিলাক মই জানিবৰ কাৰণেই আপোনালোকক এই অৱগত কৰিছোঁ এই ভিডিঅ' যোগেদি। গতিকে আজিলৈ ইমানেই কৈছোঁ, আৰু পাছত আৰু জানিলে আপোনালোকৰ আগত অৱগত কৰিম।